হেল্ল' সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই চেনেল DL ইনষ্টিটিউটলৈ। তো আজি আমি জেনেৰেল সায়েন্সৰ কিছুমান মোষ্ট ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিম, যোনটো তোমালোকে এক্সামত 2026-27 কোৱা যোনটো আমাৰ HSLC হ'ব তোমালোকে ডাইৰেক্ট পেপাৰত পাই যাবা, বুজি পাইছা? তো বেছি দেৰি নকৰাকৈ বলা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চোৱা, প্ৰথম কুৱেশ্যনটো কি কৈছে যে তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ? এটা বিক্ৰিয়া দি দিছে আৰু সুধি দিছে। অপশ্যন কি আছে চোৱা, লেড বিজাৰিত হৈছে, বিত দিছে কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে, চিত দিছে কাৰ্বন জাৰিত হৈছে, আৰু ডিত দিছে লেড অক্সাইড বিজাৰিত হৈছে। তো ইয়াৰ যোনটো আমাৰ অপশ্যন কাৰেক্ট হৈ যাব এইটো হৈছে 1 নম্বৰ অপশ্যন কাৰেক্ট হৈ যাব আমাৰ, ইয়ানি কি এ আৰু বিটো ইয়াৰ কাৰণে তোমাৰ অশুদ্ধ হৈ যাব, বুজি পাইছা? অশুদ্ধ ওলাব দিছে কুৱেশ্যনটোত চাব পাৰা, তো অশুদ্ধ আমি ওলাই পেলাইছোঁ। তাৰপিছত কুৱেশ্যনটো চোৱা, এটা বিক্ৰিয়া দি দিছে আৰু কৈছে ওপৰৰ বিক্ৰিয়াটোৰ এটা উদাহৰণ। এইটো বিক্ৰিয়া দি দিছে আৰু কৈছে যে এইটো কোনটো বিক্ৰিয়া তাৰমানে উদাহৰণ। তো এইটো এটা অপহৰণ বিক্ৰিয়াৰ উদাহৰণ হয়, মনত ৰাখিবা। তাৰপিছত কুৱেশ্যনটো দিছে যে কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড লোৰ গুড়িত যোগ কৰা হয়। যে এইটো অপশ্যন হৈ যাব তোমাৰ এ, কি হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড যোনটো আছে এইটো তোমাৰ কি হ'ব, উৎপন্ন হ'ব। তাৰপিছত এটা কুৱেশ্যন যে মেণ্ডেলৰ পৰীক্ষাৰ মতে মটৰ মাহৰ ওখ গছৰ সৈতে বেঙুনীয়া ফুল আৰু চাপৰ গছৰ সৈতে বগা ফুল, এই দুইজোপাৰ মাজত সংকৰণ ঘটোৱা হ'ল। উৎপাদিত গছবোৰৰ বেঙুনীয়া ফুল হ'ল যদিও আধা সংখ্যক মটৰ মাহৰ গছ চাপৰ হ'ল। ইয়াৰ আৱাহত পিতৃক পুৰুষৰ মটৰ মাহ গছজোপাৰ তলৰ কোনটো জিনীয় সংযুক্তি বৰ্ণনা কৰিব পৰা হ'ব? তো এইটোৰ এনচাৰ কি হ'ব কোৱা? এইটোৰ এনচাৰ কি হ'ব? এইটোৰ এনচাৰ হৈ যাব তোমাৰ 3 নম্বৰ, ইয়ানি কি 3 নম্বৰটো ইয়াৰ কি হৈ যাব, কাৰেক্ট হৈ যাব। তাৰপিছত এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে, ইয়াত pH হ'ব পাৰে। চাবা, এই কুৱেশ্যনটো মোৰ মতে কৈ আছে এইবাৰ 2026 তোমালোকৰ HSLC হ'ব, এইটো আহিছে এইবাৰ। চাবা কি হ'ব তোমালোকৰ এনচাৰ, ডিটো হৈ যাব ইয়াৰ কাৰণে। 4 নম্বৰ, এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণ পানী ঘোলা কৰে। দ্ৰৱণটোত থাকে ডাইৰেক্ট HCl, মনত ৰাখি থবা, বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত চাবা, NaOH দ্ৰৱ এটাৰ 10 ml, ঠিক আছে, HCl দ্ৰৱ এটাৰ 8 ml সম্পূৰ্ণৰূপে প্ৰশমিত কৰে। যদি আমি একোটা NaOH দ্ৰৱৰ 20 ml লওঁ, তেন্তে এইখিনি প্ৰশমিত কৰিবলৈ লগা HCl দ্ৰৱৰ আগৰ সৈতে একোটা পৰিমাণ কিমান হ'ব? এইটো 16 ml, ডাইৰেক্ট মনত ৰাখি থবা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, কিন্তু আহি যাব ডাইৰেক্ট এক্সামত। এইটো চোৱা, এইটোৰ এনচাৰ হ'ব চি। তাৰপিছত চোৱা, এইটোৰ এনচাৰ দিয়া আছে, তুমি কুৱেশ্যনটো পঢ়িব পাৰা। তলৰ কোনবোৰৰ ক্ষেত্ৰত প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব? তো এইটো চাই থবা যে প্ৰতিস্থাপন বিক্ৰিয়া কাক কয়, বুজি পাইছা? আৰু ইয়াৰ এক্সাম্পল যে আছে না, ইয়াত বুকত এক্সাম্পল আছে তোমালোকৰ, তোমাৰ যে এক্সাম্পল আছে এইটো চাই যাবা, 2 মাৰ্কৰ কাৰণে আহি যায়, বহুত ইম্পৰ্টেণ্ট হয় কিন্তু এইবাৰৰ কাৰণে এইটো। তাৰপিছত চোৱা, এইটো ওপৰৰ সকলোকেইটা তোমাৰ কি হৈ যাব, কাৰেক্ট হৈ যাব, ডাইৰেক্ট পাই যাবা এক্সামত এইখিনি কুৱেশ্যন। তাৰপিছত চোৱা, এটা মলে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকযুক্ত এটা যৌগ উৎপন্ন কৰি আছে, যৌগটো পানীত দ্ৰৱণীয়, বুজি পাইছা? তো সম্ভাৱনাটো মানে মৌলটো কি হ'ব বুলি কৈছে, কেলছিয়াম হৈ যাব তোমাৰ মৌলটো। তাৰপিছত খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰ টিনৰ প্ৰলেপ দিয়া হয়, বুজিছানে? জিংকৰ নহয়, এইটো আহিছে, মই কৈ দিলোঁ। চাবা 2020 কালি যে এক্সাম হ'ব ন, কালি নহয়, যেতিয়া তোমালোকৰ জেনেৰেল সায়েন্সৰ এক্সাম আছে, সেইটোত তোমালোকে পাই যাবা কুৱেশ্যনটো ডাইৰেক্ট। এইটো হৈছে কি, জিংক টিনতকৈ অধিক সক্ৰিয়, তোমাৰ চি নম্বৰটো যোনটো আছে এইটো তোমাৰ কাৰেক্ট এনচাৰ হৈ যাব। তাৰপিছত চোৱা, 11 নম্বৰ কুৱেশ্যনটো চাবা কি আছে, চাইছা নাই কুৱেশ্যনটো? বলা 12 নম্বৰটো চাওঁ, 12 নম্বৰটো চাই লোৱা কুৱেশ্যন, এইটো এনচাৰ। তেনেদৰে 13 নম্বৰ কুৱেশ্যনটো চোৱা, এনচাৰ দিয়া হৈছে 13টো। 14 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো এনচাৰ কি হ'ব কোৱা? পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো উক্তি শুদ্ধ নহয়? কোনটো শুদ্ধ নহয় চোৱা, চি নম্বৰটো ইয়াৰ তোমাৰ শুদ্ধ নহ'ব, ঠিক আছে।
আগবাঢ়িছোঁ। 14 নম্বৰ গ'ল। 15 নম্বৰ চোৱা, এইটো Mg হয়, মেগনেছিয়াম এনচাৰ হয়, এইটো চাই লোৱা। এইটো কিন্তু বহুত বঢ়িয়া কুৱেশ্যন হয়। 16 নম্বৰটো চাবা, মানুহৰ বৃক্কত কোনটো তৰংগ, এইটো চাগে আহিছে, চাবা ৰেচন। উদ্ভিদৰ জাইলেমৰ কাম চাওঁ। জাইলেমৰ কাম হৈছে পানীৰ পৰিবহণ হা। যদি ফ্লয়েমৰ সুধি দিয়ে এক্সামত, ফ্লয়েমৰ কি হয়? ফ্লয়েমৰ সি খাদ্যৰ সংবহন কৰে, বুজি পাইছা? স্বভাৱিত পূৰ্বপুষ্টিত প্ৰয়োজন হয়, চ' পুৰা আটাইকেইটা চাই লোৱা। 19 নম্বৰটো চোৱা, এইটো মাইটকণ্ড্ৰিয়া হৈ যাব, চোৱা এনচাৰ দি দিছোঁ। 20 নম্বৰটো চোৱা, চাইটোকাইনিন। 21 নম্বৰটো চোৱা, দুটা নিউৰন খালি তাইক কি বুলি কয়? চাইনোপেজ বুলি কৈ দি দিছোঁ, চোৱা এইটো চোৱা। অজনৰ প্ৰজন মুকুল উদ্গম, এইটো ইষ্টত। এইবাৰ কাৰণে এটা ইম্পৰ্টেণ্ট হয়, হাইড্ৰাৰ যে মুকুলোদ্গম পদ্ধতিটো আছে হা, সেইটো 2 মাৰ্কৰ কাৰণে চাই যাবা। এইবাৰ আহিছে চাগে, মোৰ মতে কৈ আছে হাইড্ৰাৰ মুকুলোদ্গম পদ্ধতি বৰ্ণনা কৰা। এইটো চোৱা 24, এইটো চোৱা, এইটো ডি আৰু এটা অপশ্যন আছিলে, মানে ওপৰৰ গোটেই কেইটা, এইটোতো অপশ্যন আছিলে, এইটোৱে কাৰেক্ট হয়, ডিটো। বুজি পাইছা? ব'লা চাব পাৰা, তলত কোনটো পদাৰ্থ লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি? মৃত্তিকা। এইটোৰ এনচাৰ তোমাৰ ডি হৈ যাব। এইটোৰ চোৱা, লক্ষ্যবস্তু সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ লক্ষ্যবস্তু উত্তৰ লেন্সৰ কোন স্থানত ৰাখিব লাগিব? ফকাছ দূৰত্ব দুগুণ দূৰত্বত। বি আনচাৰ হৈ যাব এইটো, সেইখিনি চাবা ভালকে। এইটো চাবা, চোৱা MCQ ভালকে চাই ল'বা, এনচাৰ দি দিছোঁ লগতে। চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন চিলিয়াৰী পিএম পাইছিলোঁ, হয়নে নাই? চিলিয়াৰী পিএম পাইছিলোঁ। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো MCQ চোৱা। এইটো চোৱা, তলৰ কোনটো তাৰমানে কোনো বৰ্তনীত বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে? কোনটো আয়াৰ স্কুৱেৰ, তাৰপিছত এটা বাল্ব, এইটো চাবা, চোৱা এনচাৰ দি দিছোঁ। ডাবৰীয়া দিনত ব্যৱহাৰ কৰা নহয়, চ' সৌৰ জল হিটাৰ এটা। সৌৰ জল মানে ধৰি লোৱা তাৰমানে সূৰ্যৰ পোহৰৰ জৰিয়তে যোনটো জ্বলাই, বুজি পাইছে? দিন যদি ডাবৰীয়া হয়, বৰষুণীয়া দিন হয়, তেতিয়াহ'লেতো যেনেকৈ ধৰি লোৱা চ'লাৰ, আমাৰ যে চ'লাৰ এইটো নিচিনা, তো ডাবৰীয়া হ'লেতো ৰ'দ নপৰে না, তাক ব্যৱহাৰ কৰিব নোৱাৰি। ক'ত ডাবৰীয়া দিনত ব্যৱহাৰ কৰিব নোৱাৰি? তলত কোনটো জৈৱ উপাদান শক্তিৰ উৎসৰ উদাহৰণ নহয়? নিউক্লিয়াৰ শক্তিটো নহয়। তো থেংক ইউ। এইখিনি আছিলে তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট MCQ। আৰু মই এটা ভিডিঅ' বনাম তোমালোকৰ কাৰণে, তাত আৰু তাৰমানে মষ্ট ইম্পৰ্টেণ্ট 45টা আৰু MCQ লৈ আহিম। ইয়াৰ মাজৰ পৰাই তোমালোকে এক্সামত 45 মাৰ্ক ধৰি লোৱা তোমালোকে পাই গৈছা, বুজি পাইছা? তোমালোকে যদি বিচাৰা যে 2 মাৰ্কৰ 3 মাৰ্কৰ 4 মাৰ্কৰ আমালোকক লাগে ছাৰ, তেতিয়াহ'লে তোমালোকক সেইখিনি মই প্ৰভাইড কৰি দিম, বুজি পাইছা? তোমালোকে কমেণ্টত জনাবা যে MCQখিনি কেনেকুৱা আছিলে আৰু কমন লাগে নে নাই। তোমালোকে যদি চেনেলটোৰ প্ৰতি সঁহাৰি জনোৱা, তেতিয়াহ'লে আমি একেলগে আগুৱাই যাব পাৰিম, বুজি পাইছানে? তো এইখিনি মই দিলোঁ, এইখিনি ভালকৈ চাবা, আৰু নেক্সট ভিডিঅ' আজিয়ে বনাম, বুজি পাইছা? MCQ তো সেইখিনি ভালকৈ চাবা। তো আৰু 40টামান দি দিম, তো তাৰ মাজৰ পৰাই তোমালোকে পেপাৰত 45টা MCQ পাই যাবা। আৰু 2 মাৰ্কৰ 3 মাৰ্কৰ 4 মাৰ্কৰো মই দি দিম, আপলোড কৰি দিম, তোমালোকে ধুনীয়াকৈ সেইখিনি কৰি ল'বা, বুজি পাইছা? তো ইয়াতে সামৰিছোঁ। থেংক ইউ ছ' মাছ তোমালোকে ভিডিঅ'টো ফুল চোৱাৰ কাৰণে।